Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি চাম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা চেপ্টাৰৰ আমি প্ৰশ্ন উত্তৰ কৰি আছিলোঁ। সো আজি হ'ব প্ৰশ্ন নম্বৰ 9ৰ পৰা। প্ৰশ্ন নম্বৰ 9ত কৈছে চিত্ৰৰ সহায়ত এটা সঁজুলিৰ বৰ্ণনা দিয়া যাৰ দ্বাৰা এটা আহিত বস্তু চিনাক্ত কৰিব পাৰি। তাৰমানে বস্তু এটা আহিত হৈছে নে নাই, বস্তু এটা আধান লাভ কৰিছে নে নাই সেইটো জোখাৰ কাৰণে এনেকুৱা এটা সঁজুলি আছে যিটো সঁজুলিৰ তোমালোকে চিত্ৰ আঁকিব লাগে আৰু সঁজুলিটোৰ বিষয়ে এটা বৰ্ণনা দিব লাগে। সো এইটো হৈছে চিত্ৰ হৈছে সৰল বিদ্যুৎ বীক্ষণ যন্ত্ৰৰ চিত্ৰ। এইটো হৈছে এটা টেমা, খালি জেলিৰ টেমাবোৰ যে আছে তেনেকুৱা টেমা আৰু ইয়াৰ ওপৰত হৈছে ৰখা হৈছে কি এটা কাপবোৰ্ডটো এনেকুৱা হ'ব লাগে যাতে ই যিটো আমাৰ বটল আছে, যিটো আমাৰ টেমা আছে তাতকৈ তাৰ মুখতকৈ যাতে কাপবোৰ্ডটো ডাঙৰ হয়। তাৰপিছত এইটো হৈছে এটা ক্লিপ, এইটো এটা ক্লিপ হয়, এইটো ক্লিপ হয় আৰু এইবোৰ হৈছে কি এলুমিনিয়ামৰ মিহি পটি। এই দুটা ঠিক কৰি ল'বা। এইটো হৈছে এলুমিনিয়ামৰ মিহি পটি আৰু এইটো হৈছে চুলিত লগোৱা ক্লিপ। সো এইকেইটা বস্তুৰ দ্বাৰা এইটো সৰল বিদ্যুৎ বীক্ষণ যন্ত্ৰ এটা তৈয়াৰ কৰিব পাৰি আৰু বিদ্যুৎ বীক্ষণ যন্ত্ৰটোৰ সহায়ত আমি বস্তু এটা আহিত হৈছে নে নাই সেইটো চাব পাৰি। এতিয়া এইটো যিটো যন্ত্ৰ আছে যন্ত্ৰটো কেনেকুৱা ধৰণৰ হয় সেই বিষয়ে অকমান লিখিব লাগে। যন্ত্ৰটো কেনেকৈ বনোৱা হৈছে, কি বস্তু আছে ইয়াতে। এটা ডাঙৰ জামৰ বটল লৈ বটলৰ মুখতকৈ ডাঙৰ এটা কাৰ্ডবৰ্ড ইয়াৰ ওপৰত ৰখা হয়। কাৰ্ডবৰ্ডখনত ধাতুৰে তৈয়াৰী ক্লিপ এখন সোমাব পৰাকৈ কাৰ্ডবৰ্ডখনৰ মাজতে ফুটা কৰি লোৱা হয়। তাৰপিছত এলুমিনিয়ামৰ পাতৰ পৰা 4 সেণ্টিমিটাৰ × 1 সেণ্টিমিটাৰ জোখৰ দুটুকুৰা পটি কাটি লোৱা হয়। এলুমিনিয়ামৰ যে থাকে যে আমি খাদ্যবস্তু গৰম ৰখাৰ কাৰণে ব্যৱহাৰ কৰোঁ তেনেকুৱা ধৰণৰ এলুমিনিয়ামৰ পৰা দুটা টুকুৰা লোৱা হয়। চিত্ৰত দেখুৱাৰ দৰে পটি দুটা ক্লিপত ওলমাই ৰখা হয়। আমি যেনেকৈ চিত্ৰত দেখিলোঁ এনেকুৱা ক্লিপ আছে, ক্লিপত এনেকৈ পটি দুটা কি কৰা হৈছে ওলমাই ৰখা হৈছে। ক্লিপটো কাপবৰ্ডত ওলমাই ৰখা হয় যাতে ই লম্বভাৱে থাকে। এতিয়া কিছুমান আহিত বস্তু কি কৰা হয় ক্লিপৰ মূৰেৰে চুবলৈ দিয়া হয়। যেতিয়া ক্লিপৰ মূৰেৰে চুবলৈ দিয়া হয় তেতিয়া বস্তুটোত হোৱা আকৰ্ষণ আৰু বিকৰ্ষণৰ দ্বাৰা বস্তুটো আহিত হয় নে নাই জানিব পাৰোঁ। কোনো বস্তু আহিত হয় নে নাই চাবলৈ এইটো সঁজুলি ব্যৱহাৰ কৰা হয় আৰু ইয়াক বিদ্যুৎ বীক্ষণ যন্ত্ৰ বুলি কোৱা হয়। তাৰপিছত নেক্সট হৈছে আমাৰ কুৱেশ্যন নম্বৰ 10। কুৱেশ্যন নম্বৰ 10ত কৈছে ভাৰতবৰ্ষৰ 3খন ৰাজ্যৰ নাম লিখা য'ত ভূমিকম্পৰ প্ৰবল সম্ভাৱনা থাকে। ভূমিকম্পৰ প্ৰবল সম্ভাৱনা ক'ত থাকে? যিবোৰ ফলকৰ দাঁতি কাষৰীয়া অঞ্চল থাকে, হয়নে? ফলকৰ মাৰ্জিনত যিবোৰ ঠাই থাকে সেইবোৰ ঠাইত ভূমিকম্প হোৱাৰ সম্ভাৱনা বেছি থাকে। ভাৰতবৰ্ষৰ কেইখনমান ঠাইৰ নাম লিখিব দিছে। জম্মু এণ্ড কাশ্মীৰ হয় এনেকুৱা ঠাই, অসম, গুজৰাট এইবোৰ হৈছে ভাৰতৰ কিছুমান ফলকৰ পৃষ্ঠত থকা, ফলকৰ দাঁতি কাষৰত থকা কিছুমান ঠাই। কুৱেশ্যন নম্বৰ 11 কৈছে ধৰি লোৱা তুমি ঘৰৰ বাহিৰত থকা অৱস্থাত ভূমিকম্প আহিল। নিজকে বচাবলৈ তুমি কি সাৱধানতা অৱলম্বন কৰিবা? তুমি ঘৰৰ বাহিৰত আছা, তেনেকুৱা অৱস্থাত হঠাৎকৈ ভূমিকম্প হ'ল, তেতিয়া তুমি কি কৰিবা? এনচাৰ হৈছে ঘৰৰ বাহিৰত থকা অৱস্থাত ভূমিকম্প আহিলে তলত দিয়া সাৱধানতাসমূহ অৱলম্বন কৰিব লাগে। নম্বৰ 1 ওখ অট্টালিকা, গছ, উচ্চ ক্ষমতাৰ বিদ্যুৎ পৰিবাহী তাৰৰ পৰা আঁতৰত মুকলি ঠাইত গৈ মাটিত থুই দিব লাগে। কাৰণ এই যিবোৰ অট্টালিকা, ডাঙৰ গছ বা বিদ্যুতৰ খুঁটি থাকে এইসমূহ যদি ভূমিকম্পৰ জোকাৰণিত পৰি যায় তেতিয়াহ'লে ইয়াৰ পৰা বহুত স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে। গতিকে এইবোৰৰ পৰা দূৰত মুকলি ঠাইত থাকিব লাগে আৰু বহি বা শুই থাকিব লাগে। নম্বৰ 2 বাছ বা মটৰ গাড়ীৰ ভিতৰত থাকিলে বাহিৰলৈ ওলাই আহিব নালাগে। চালকক গাড়ীখন লাহে লাহে মুকলি ঠাইলৈ নিবলৈ নিৰ্দেশ দি জোকাৰণি শেষ নোহোৱালৈকে ওলাই আহিব নালাগে। যদি তুমি বাছৰ ভিতৰত আছা তেতিয়াহ'লে তুমি ছেফ হয়। যদি তুমি কাৰৰ ভিতৰত আছা তেতিয়াও তুমি ছেফ হয়। এইবোৰ বস্তুৰ ভিতৰত থাকিলে তাৰ পৰা ওলাই আহিব নালাগে আৰু যিজন চালক থাকে, ড্ৰাইভাৰ থাকে, তেওঁ গাড়ীখন মুকলি ঠাইত নিবলৈ
লৈ উপদেশ দিব লাগে আৰু জোকাৰণি শেষ নোহোৱালৈকে সেই মুকলি ঠাইতে থাকিব লাগে। একেটা ব্যৱস্থা বাহিৰত থকা অৱস্থাত আমি ভূমিকম্প আহিলে ল'ব পাৰোঁ। কুৱেশ্যন নম্বৰ 12 কৈছে বতৰ বিজ্ঞান বিভাগে আগজাননী দিলে যে কোনো এটা দিনত বিজুলী বা ধুমুহা ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। ধৰি লোৱা তুমি সেই দিনটোত বাহিৰলৈ যাব লাগে, সেইদিনা ছাতি লগত লৈ যাবা নেকি বুজাই লিখা। চ' তুমি বতৰৰ যি বতৰা আমি ডেইলি বেচিছত পাওঁ বিজ্ঞানীসকলৰ পৰা, যদি কোনোবা দিনা ধুমুহা ঢেৰেকনি অহাৰ সম্ভাৱনাৰ বিষয়ে আমি জানিলোঁ, তাৰপিছতো আমি কোনোবা দৰকাৰী কামত বাহিৰত যাব লাগে, তেনেকুৱা ক্ষেত্ৰত তুমি ছাতি লৈ যাবা নেকি? যদি যাবা কিয় যাবা, আৰু যদি নোযোৱা বা যাব নালাগে তেনেহ'লে কিয় যাব নালাগে? এনচাৰ হৈছে বিজুলী ঢেৰেকনিৰ সময়ত কোনেও ছাতি কঢ়িয়াব নালাগে, কাৰণ ঢেৰেকনিত সৃষ্টি হোৱা বৈদ্যুতিক আধান ছাতিৰ ধাতুৰে তৈয়াৰী ৰডৰ মাজেৰে পাৰ হৈ গৈ ছাতি কঢ়িওৱা ব্যক্তিজনৰ বৈদ্যুতিক শ্বক লাগিব পাৰে। গতিকে বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা থাকিলে সেইদিনা বাহিৰলৈ ছাতি লগত লৈ যোৱা ভয়ানক হ'ব পাৰে। তাৰমানে কি হয় যে আমি জানো যে যেতিয়া বিজুলী ঢেৰেকনি হয় সেইটো সময়ত ইলেক্ট্ৰিচিটি প্ৰডিউচ হয়। এইটো সময়ত যদি ছাতি লোৱা হয়, ছাতিৰ যিটো ৰড থাকে সেইটো মেটেলৰ দ্বাৰা তৈয়াৰী হয়। গতিকে সেই যিটো ইলেক্ট্ৰিচিটি আছে সেইটো ছাতিৰ ৰডৰ মাজেৰে পাৰ হৈ পেলাই ব্যক্তিজনক ইলেক্ট্ৰিক শ্বক লাগিব পাৰে। গতিকে যদি বিজুলী ঢেৰেকনি আছে তেনেকুৱা সময়ত কেতিয়াও ছাতি হাতত ৰাখিব নালাগে। চ' ইয়াতে আমাৰ চেপ্টাৰ 15 কমপ্লিট হৈ গ'ল, প্ৰশ্ন উত্তৰ কমপ্লিট হৈ গ'ল। ভিডিঅ' কেনেকুৱা পালা জনাবা, ভাল লাগিলে লাইক কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।